Siloglutat kanatan nerangamam kumpasugela budget odibekon log rutum mirung de geumne agumam lupanam agom konulum lusar bikapamna siloglutar lot talongol lakoda silolokoda horen koptakbe অসম মিমংলক বাজেট অধিবেশন গুনে ইউলানি জুলাই লংকুদক বালা সিল লংকপ এবং লপিনে বাজেট অধিবেশন কাবাদ অসমলক রৌতুম মিরুং ডক্টর হিমন্ত বিশ্ব শর্মা বজেরুংক অপান্ন আরিক ইন রঙামলক গেম মনানে আগমম লুসারট Supakok MGN regal koki rengam patangam mungela ongo opung olae odok arekane usung amung sondon hasi sumoni ambulumpin usungamsin lenam ager tarungam gerlai amnasin lusarto Supakok ngoluk pogo okum kedudok ting atua bedmulo panchayat lok financial murkong kedudok ki moin sulai amnasin bu lupato যোৱাকালি কেবিনেটত আমি কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছো এটা হল বিশেষকৈ যোৱা পৰখিয়াত এনৰেগাৰ কথাটো আলোচনা হৈছিল এটা আমি সিদ্ধান্ত লৈছো যে এনৰেগাৰ টকাৰে আপোনালোকে ৰাজহুৱা পুখুৰী নিৰ্মাণ কৰিব পাৰিব দ্বিতীয়তে চন্দন গছ হাসি গছ সোম সুমনি এই ধৰণৰ কমাৰ্চিয়েল ট্ৰিজ আপোনালোকে প্লান কৰিব পাৰিব আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে কাটোতে একো বাধা নিদিয়ে এইটো আপোনালোকে খুব মেসিভ স্কেলত কৰিব পাৰিব দ্বিতীয়তে আমি কৈছো যে আমাৰ স্কুল বিলাকক অন্তত টিং বিলাক আপোনালোকে বদলাই ল'ব পাৰিব আমাৰ ফাইনেন্স কমিশনৰ টকা দি আমি পঞ্চায়তৰ লগত একদম ধুনিয়াকৈ কোঅৰ্ডিনেশন কৰিম আৰু যোৱাকালি আমি এটা ঐতিহাসিক সিদ্ধান্ত লৈছো মোৰ মনটো খুব ভাল লাগিছে যে বাগানৰ শ্ৰমিকখিনিয়ে এনৰেগাৰ টকা দিয়ে বাগানতে কাম কৰিব পাৰিব 218 টকা তেওঁলোকে এতিয়া পাব সমামানৰ দৰমহা তেওঁলোকে নাপাইছিল গতিকে আপোনালোকেও মোক পৰামৰ্শ দিব সুপাকলক সেকুব আইকাংকানপ আৰে কাদপ আৰ্ডাপ আগেৰ গেৰজো এজিন বুপাক অসম ৰত্ন আমানম পায় আমনাসিন রুতুম মিরুংদে লুপাটো সেকো অঙ্গনবাদী কর্মীদে কোকাঙ্গম দনাম আত্তার আইকাংকানপ বিজয়ায়েজি সেকো মিম এগম অজয়ায়েজি বুক্কনপিন আমিদম পাক অসম রত্ন আমানম সুপাক কলক বিয়ে আমনা রুতুম মিরুং ডক্টর হিমন্ত বিশ্ব শর্মা বু লপিনে বাজেট অধিবেশন কবাদো লুপাটো মই ভাবো যে যেটো কৰ্ম সংস্কৃতিৰ কথা কৈছে অসমক আটাইতকৈ ডাঙৰ বিপদ হৈছে কি আমাৰ মিডিয়া আমাৰ ইন্টেলেকচুৱেল আমি ৰাজনীতি কৰা ব্যক্তিবিলাকে আমি আন্দোলন কৰা মানুহবিলাকক হিৰো ৰাখা দিও কিন্তু এই যে কাজি নেমু কেটা এতিয়া যে ৰূপান্তৰ হৈ আছে তেওঁলোকৰ কিন্তু জাগা পেপাৰ আৰু মিডিয়াৰ আৰু পলিটিক্সৰ 3 নম্বৰ স্থানত হেকানে এইবাৰ আমি অসম ৰত্ন বঁটা আৰম্ভ কৰিছো এই বঁটা এবাৰ আমি বুদ্ধিজীৱী সকলৰ কাৰণে কৰা নাই কোনজন অঙ্গনবাদী কৰ্মীয়ে আটাইতকৈ বেছি শিশুৰ পুষ্টি সাধনৰ বাবে কাম কৰিছে তেওঁ এবাৰ এই ৰত্ন বঁটাটো পাব কাৰ কমোডিটি অসমৰ বাহিৰত এক্সপোৰ্ট হৈছে কোনজনী মহিলাই 3টা গাহৰি ৰাখি গোটেই পৰিয়ালটো শিক্ষিত কৰিছে তেনেকৈ এবাৰ মোক প্ৰাইজ দিওঁতে কৈছিল এই আকৌ প্ৰাইজ উলালে এই প্ৰাইজৰ ক্যাৰেক্টাৰটো বেলেগ হ'ব এই প্ৰাইজটো হ'ব জুনে কৰ্ম সংস্কৃতিক সন্মান দিছে হি হিউম্যান সোশ্যাল ডেভেলপমেন্টতে হক ইকোনমিক প্ৰডাকশনতে হক আমি যেটো সুকাফা দিৱসৰ দিনাখন আমি যেটো অসম ৰত্ন বঁটা দিম এই অসম ৰত্ন বঁটাটো আমি লিখা প্ৰবন্ধ লিখা মানুহে নাপায় তেওঁলোকৰ কাৰণে আছে আমি বিভিন্ন ধৰণৰ সাহিত্যিক পেনশন আদি তেওঁলোকৰ আছে সমাজত তেওঁলোকৰ বৰঙনি আছে তাক আমি স্বীকাৰ কৰো কিন্তু বঁটা বুলিলে মানুহৰ এনেকুৱা ধাৰণা হয় যে প্ৰফেসৰ লেকচাৰাৰ টিচাৰ পলিটিশিয়ান এওঁলোকে পাব নেকি কিন্তু এইবাৰ আমি অসমত আৰম্ভ কৰিব খুজিছো যে অসমৰ কাজি নেমু বাহিৰলৈকে এক্সপোৰ্ট কৰা লৰা জনেহে এইবাৰ অসম ৰত্ন বঁটা পাব আমি অলপ কাম